people, welcome back to my YouTube channel Ian's vlog. তো মানে দোস্ত এটা আমাৰ ঘৰৰ কাষতে মানে আমাৰ যোনখন গাঁওঘৰ নহয় টাউন ঘৰ তাৰে ঘৰত চৰক পূজা হয় মানে চৰক পূজা মানে গাছ ঘূৰণি পূজা মানে চবে নাজানে বাৰু কিছুমানে জানে কিন্তু বেছিভাগে জানে বুলি মই ভাবিছোঁ মানে গাছত এনেকৈ পূজা কৰে আৰু মানুহটো মানে এটা পিঠিত বহি লগাই এনেকৈ ঘূৰাই আৰু যি কি নহওক আজি মই দেখাম আপোনালোকক মই তাতে গৈছিলোঁহে আৰু এতিয়া যাই গোটেইবিলাক দেখাই আছোঁ কেনেকৈ কি কৰে একদম A to Z চাই থাকিব ভিডিঅ'টো তো চাওক গাইজ এতিয়া মানে মানুহবিলাক অহা নাই 5:30 মানত উঠাইতো 5:30 মানত উঠাই এইটো ৰাস্তা মানে এনেকুৱা ভিৰ হৈ যাব একদম মানুহ নধৰা হৈ যাব আৰু ফিল্ডত চাওক মই দেখিছোঁ কিমান মানুহ চাওক জুম কৰি দিছোঁ চাওক একবাৰ তো এতিয়া মানে পূজা কৰা ষ্টাৰ্ট হৈছে তাতে গছডাল উঠোৱাই নাই এতিয়া গছডাল উঠাব আৰু মই তাতে যাই আছোঁ বোলক মানে সেইটো আগৰ ক্লিপটো দেখাই দিছিলোঁ তো মানে তলত আহি গ'লো তলত আহিলে এইটো গছৰ মানে বাঁহ বান্ধে এইটো মূৰ দেখিছেনে এইটো মূৰত মানে এজন থাকে আৰু সেইটো মূৰত এজন থাকে মানে এজনৰ তাত বঢ়ি হ'লেও থাকে আৰু এজন এনেকৈ ওলমি মানে আৰু এতিয়া পূজা কৰি জাপ বান্ধি এনেকুৱা মানে গছডালৰ মাথা মানে মূৰত অলপমান পূজা কৰিব তাৰপিছত আকৌ সেই য'ত মানে গাঁতাত পুতিব সেইটোতো পূজা কৰিব তাৰপিছতহে এইটো বস্তু উঠোৱা হয় আৰু সেইফালে চাওক ৰিংকুদা বুলি কয় আমাৰ ঘৰৰ ওচৰৰে তেখেতে পূজা কৰি আছে এনেকৈ কাপোৰত কিবা কিবি লৈ তাৰপিছত 1 টকা 2 টকা এনেকৈ পইচাও দিয়কে তাৰপিছত এইটো বঢ়িয়াকৈ বান্ধি দিব বান্ধি দি পেলাই বঢ়িয়াকৈ পূজাটো কৰি বন্ধ কৰি দিব একদম একদম মজা আৰু মানে গাইজ মই কৈছিলোঁ যে গাঁতাটোত নোসোমোৱাৰ আগতে তাতে কাপোৰ দুখন পাৰি দিয়ে গাঁতাৰ ওপৰত তাৰপিছত তলত মানে পূজা কৰে আৰু তলত পূজা কৰিলে এই বগা যে কাপোৰ পিন্ধিছে আইতাজন দেখিছেনে সৰুকৈ বুঢ়াকৈ সেই আইতাজনে পূজা কৰে ভিতৰত কাৰণ এইটো গোটেই বহুত বছৰ আগৰ পৰা আইতাই কৰি আহিছে আৰু আইতাই কৰে কাৰণ এইটো পূজা আইতাই নকৰিলে মানে একদম বেলেগ মানা যায় সেইকাৰণে আইতাই কৰে এইটো পূজা আৰু আইতাক বহুত মানুহে আৰু ময়ো মানুহ আৰু গাইছে এইটো গাঁটা খুন্দিছে দেখা পাইছেনে এইটোতে মানে গছডাল এনেকৈ সোমাই দিব তাৰপিছত পুতি দিব আৰু চাওক তাতে ৰঙা কাপোৰ দিলে এতিয়া বঢ়িয়াকৈ আইতাজনীয়ে পূজা কৰিব তাতে পূজা কৰি পেলাই একদম বঢ়িয়াকৈ হেৰি কৰিব তাৰপিছত গোটেই গছবিলাক মানে এইটো মানে গছটো এই উঠাই দিব ওপৰত উঠাই দি পেলাই বঢ়িয়াকৈ মাটি চাটি দি পেলাই একদম বঢ়িয়াকৈ হেৰি কৰি দিব তো এতিয়া একদম পূজা চূজা সম্পন্ন হৈ গ'ল একদম সম্পন্ন হোৱাৰ পিছত এতিয়া বঢ়িয়াকৈ আৰু এতিয়া চবেই একদম হৰিৰ নাম লৈ মানে একদম ভগৱানৰ নাম লৈ গোটেইবিলাকে গছটো উঠাই দিব উঠাই দি পেলাই একদম বঢ়িয়াকৈ মানে হেৰি কৰি দিব আৰু দি পেলাই তাৰপিছত মই দেখাই আছোঁ কি কৰে চাই থাকক এই চাওক গছটো উঠোৱা আৰম্ভ হৈ গ'ল মানে পূজা চূজা চব চেঞ্জ হৈ গ'ল এতিয়া গছটো উঠোৱাৰ পিছত আকৌ পূজা কৰিব মানে মাটিখিনিত আকৌ পূজা কৰিব লগা হয় এতিয়া উঠাই আছে চাওক গোটেইবিলাকে এনেকৈ বঢ়িয়াকৈ লাগি ভাগি উঠাই বাৰু আৰু হেৰি কৰি দিয়ে তো উঠোৱা চুঠোৱা হৈ গ'ল এতিয়া বঢ়িয়াকৈ ৰছী বান্ধি দিলে আৰু এতিয়া এনেই মানে ঘূৰাইছে এইটো সঁচাকৈ নহয় দিয়ক গাইজ এইটো মানে ঘূৰাই আছে মানে বেলেঞ্চটো মিলাই আছে যাতে কিবা এটা অঘটন হৈ নাযায় সেইকাৰণে এইটো একদম এনেকুৱাকৈ ঘূৰাই পেলাই একদম চেক কৰি আছে তাৰপিছত বঢ়িয়াকৈ পূজা চূজা কৰিব তাৰপিছত পূজা চূজা কৰি তাৰপিছত একদম বঢ়িয়াকৈ আচল হেৰিটো আৰম্ভ হ'ব আৰু তো মানে গাইজ এইটো মানে চৰক পূজা বুলি ক'লে চব পূজাই কোৱা হয় মেইনলি কালী পূজা তাৰপিছত শিৱ পূজা চব কৰাই হয় আৰু তাতে তিৰহুল দি দিছে তেতিয়া এতিয়া পূজা কৰিব আৰু এইফালে চাওক সূৰ্যটো ডুব হৈছে আৰু এইফালে ত্ৰিশূল দি দিছে পূজা হ'ব এতিয়া ইয়াত গোটেই আৰু মানে গাইজ এইফালে পূজা আৰম্ভ হৈ গৈছে আৰু আৰম্ভ হওঁতে আপোনালোকে মানুহ চাওক না মানে চবেই মানে ঠগি বৰঙণি দিব আহে ইয়াতে মানে যি টি আৰু পাৰ চাৰ এনেকৈ দিয়ে মানে কিবা কিবি দিয়ে তো কিবা কিবি শুই ৰাখেতো তো চবে এনেকৈ দিয়ে কিবা কিবি লৈ আহে বাহিৰৰ পৰা মানুহ আহে আৰু চবে এই পূজাটোত মানে বস্তু দিয়ে আৰু যেতিয়া মানে ঘূৰাব তেতিয়াও হেৰি কৰে মই চব দেখাই আছোঁ চাই থাকক লাহে লাহে আৰু মানুহ হ'ব ধৰিলে মানে গোটেই ফিল্ডখন ফুল হৈ যায় ৰাস্তাটো মই দেখাই আছোঁ ৰাস্তাৰ পৰা একদম মানুহ কিমান মানে ইমান মানুহ হৈ যায় আৰু বহুতখিনি মানুহ বাহিৰৰে আমাৰ মানে যিখিনি গাঁৱৰ মানুহ সেইখিনি গাঁৱৰ মানুহ কম আছে ইয়াতে আৰু আচলতে ভাল লাগে নিজৰ জেগাত এটা ইমান ডাঙৰ পূজা হ'লে বহুত মানুহৰ সমাগম হ'লে কিবা এটা ভাল লাগে তো এইটো পূজাত কিবা যাদুৱে আছে নেকি আছে মই নাজানো মই কৈছিলোঁহে এই চাওক এনেকুৱা মানে অদ্ভুত হেৰি কৰি থাকে আপোনালোকে চাওক
তো গাইজ এতিয়া মানে ঘূৰোৱা টাইম হৈ গৈছে আৰু সেইকাৰণে এনেকৈ মানে পিছুৱাই আনিছে মানুহবিলাক মানে চব মানে গছৰ ওচৰতে যাই থাকে আৰু সেইকাৰণে মানুহবিলাক এনেকৈ পিছুৱাই আনিছে আৰু পিছুৱাই আনি এতিয়া পূজাটো ষ্টাৰ্টটো হৈছে এতিয়া শেষ হৈ পেলাই বঢ়িয়াকৈ সেইখিনি কাম কৰা হ'ব চাই থাকক আৰু এয়া চাওক একদম মানে পূজা কৰি আছে মই যে কৈছিলোঁ মাটিৰ পূজাটো কৰে মানে গছটো উঠোৱাৰ পিছত এনেকৈ বঢ়িয়া গছটোক মানে পূজা কৰে বঢ়িয়া কৰি পূজা চূজা কৰাৰ পিছত গোটেইবিলাক মানে সেই হেৰিটো কৰিব আৰু ঘূৰোৱাটো কৰিব এতিয়া মানে বহুত মানুহে কিবা কিবি লৈ আহিছে তো পূজাটো অলপমান দেৰি হৈ যায় মানে কৰাতকৈ কাৰণ কিছুমান মানুহ দেৰিকৈ আহে তো দেৰিকৈ আহিলেও আৰু দিব লাগিব উপায় নাই মানে যি বৰঙণি দিয়ে আৰু যি মানে কিছুমানে দিয়ে ন এনেকৈ যে বেমাৰ চেমাৰত এনেকুৱা দিয়ে সেইকাৰণে অলপমান ৰখি থকাত আৰু দিয়াত অলপমান দেৰি হৈ যায় আৰু মানে চাওঁতে একদম ৰাতি হৈ গ'ল ৰাতি মানে গধূলি হৈ গ'ল মানে আন্ধাৰ হৈ গ'ল কিন্তু চাওক আপোনালোকে মানুহ কমা নাই আৰু ওপৰত বঢ়িয়াকৈ হেৰি কৰা হৈছে আৰু চাওক এয়া মানুহ মানে আহি আছে মই কৈছিলোঁ অলপমান দেৰি হৈ যায় এনেকৈ অলপ দেৰি হৈ যায় কিন্তু এতিয়া বৰ্তমান আৰম্ভ হ'ব আৰু মই আৰম্ভ হোৱাৰ পিছত ডাইৰেক্ট দেখাই আছোঁ আৰু গাইজ দেখিলেনে মই আপোনালোকক দেখালোঁ মানে ভৰিটো কেনেকৈ ফুটাই পিঠিত সেইখিনি গোটেইখিনি দেখাইছোঁ কিন্তু মানে তাতে একো কোৱা নহ'ল মানে অকল ভিডিঅ' কৰিব দিয়া নাছিল ভালকৈ মানে অলপমান ভিডিঅ' কৰিছোঁ আৰু এতিয়া চাওক ঘূৰাই আছে এতিয়া ঘূৰা ষ্টাৰ্ট কৰিব এয়া বঢ়িয়া কৰি লাহে লাহে যাব তাৰপিছত মই গোটেইখিনি দেখাইছোঁ কেনেকৈ ঘূৰাই আৰু The next day. তো গাইজ কেনে পালে আৰু চাওক দেখালোঁ মানে সঁচাই কিবা যাদু আছে এইটো পূজাত আৰু সঁচাই কিবা হেৰি আছে নহ'লে ইমান দিন মানে এনেকৈ হেৰি কৰি থাকিব নোৱাৰে আৰু গাইজ কষ্ট আছে দিয়ক মানে এইটো যোনে কৰে তাৰ কষ্ট আছে কাৰণ এমাহমান নিৰামিষ খাই থাকিব লাগে তেল খাব নোৱাৰে তাৰপিছত আকৌ এইটো হেৰি কৰাৰ পিছতো ভালকৈ হেৰি কৰিব নোৱাৰে ভালকৈ নিৰামিষ খাই থাকিব লাগে বহুত কষ্টও আছে আৰু কষ্ট আছে মানে ভগৱানৰ নাম লৈ চবেই কৰে আৰু মই কৈছোঁ কিবা এনেকুৱা যাদুৱে আছে এইটো পূজাত যিটোৰ কাৰণে আজিকালি মানে এতিয়ালৈ এইটো পূজা এনেকৈ চলি আহি আছে আৰু মোৰ বাদেও বহুতে কিছুমানে ভিডিঅ' বনাইছে আৰু চবেই বেছিকৈ জানে চাগে কিন্তু মই এনে এটা ইমান নাজানো যিখিনি জানিছোঁ আপোনালোকক ক'ব খুজিছোঁ আৰু যদি ভিডিঅ'টো ভাল পায় লাইক চেণ্ড ছাবস্ক্ৰাইব কৰক আৰু নতুন ভিডিঅ' এটা লগ পাই আছোঁ টিল দেন টাটা বাই বাই